মিষ্টাৰ মুন ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি গৈছো ডিম্পু দাক লগ কৰিবলৈ। ডিম্পু দা আছে গুৱাহাটী মহানগৰীৰ এখন বিলাসী হোটেলত। ডিম্পু দাক তো লগ কৰিব গৈয়ে আছো। তাৰ আগতে একাপ কফি আৰু এটা চিঙৰা ধুনীয়াকৈ খাই লওঁ ৰাজীৱ আৰু মই। আপোনালোকে হয়তো গম পাই পল্টন বজাৰত আছে এইটো নেপালী মন্দিৰ। ডিম্পু দা 4 দিনৰ কাৰণে গুৱাহাটী মহানগৰীত আহিছে আৰু গুৱাহাটী মহানগৰীত তেখেতে এখন বিলাসী হোটেলত আছে 4 দিনৰ কাৰণে আৰু বৰ্তমান টেলিভিছন চেনেল এটাত প্ৰাগ নিউজত তেখেতে এংকৰ হিচাপে কাম কৰিব। শনিবাৰে এটা অনুষ্ঠান হ'ব পৰিচয় বুলি, সেই অনুষ্ঠানটো ঠিক 8 বজাৰ লগে লগে আপোনালোকে উপভোগ কৰিবলৈ পাব। আপোনালোকে চাবলৈ নাপাহৰিব শনিবাৰে ঠিক 8 বজাৰ লগে লগে ডিম্পু বৰুৱাৰ সৈতে পৰিচয়। এয়া বিলাসী হোটেলৰ কোঠাত ডিম্পু দা আছে আৰু ডিম্পু দাক আমি লগ কৰিছোঁ এতিয়া। ডিম্পু দা আপোনাৰ গুৱাহাটীত থাকি কাম কৰি কেনেকুৱা অনুভৱ? ডিম্পু দাৰ লগত কোনোবা আছে নেকি আৰু? ডিম্পু দাক ধন্যবাদ জনাইছোঁ ইমানখিনি সময় দিয়াৰ কাৰণে। নমস্কাৰ নমস্কাৰ। আজি মোৰ ফ্ৰেণ্ড মতিউৰ ৰহমান, প্ৰেম ভাই বুলি জানে সকলোৱে। আজি আহিল, বহুত ভাল লাগিল লগ পাই কিনে। আৰু কিবা এটা কৈ দিওঁ মোৰ চেনেলত। মোৰ ভাই মিষ্টাৰ মুন, মোৰ ভাই হয়। মিষ্টাৰ মুনৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব সকলোৱে আৰু আদৰি ল'ব। ধুনীয়া ধুনীয়া ভিডিঅ'বিলাক আহি থাকে ইয়াত। ধন্যবাদ ভাই। মোৰ ভিডিঅ' চোৱা সকলক কৈছোঁ, এটা ৰিকুৱেষ্ট কৰিছোঁ। মোৰ ভাইটি এজনৰ মুনলাইট ষ্টুডিঅ' 2.0 বুলি ইউটিউব চেনেলটোত ধুনীয়া ধুনীয়া কাভাৰ চংবিলাক দি থাকে। আপোনালোকে পাৰিলে ছাবস্ক্ৰাইব কৰিবচোন, ডেছক্ৰিপশ্যনত লিংকটো দি দিম মই।